নমস্কাৰ, আমাৰ এই ক্ষণবোৰৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই আৰু আমাৰ কলিজা প্ৰাপ্তি। আজি ওলালোঁ মোৰ শাস্ত্ৰীয় সংগীতৰ গুৰু মাননীয়া গৌৰী গোস্বামী বাইদেউৰ ঘৰলৈ। আজি তেখেতৰ জন্মদিন। যেতিয়াৰ পৰাই মই তেখেতৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিলোঁ, আজিৰ এই দিনটোত একো অসুবিধা নহ'লে মই এপাক তেখেতৰ ঘৰলৈ সদায় আহিছিলোঁ। আজিও সময় উলিয়াই তেখেতৰ ঘৰলৈ বুলি ওলালোঁ। ভাবিলোঁ আপোনালোকক এখন বিশেষ গাঁও দেখুৱাওঁ আৰু গাঁওখনৰ ৰাস্তাটোও দেখাওঁ। এই যে দেখি আছে ৰাস্তাটো, গাঁওখন এগৰাকী বিখ্যাত লেখিকাৰ বাবেই বিখ্যাত। হয়, তেখেত হ'ল ডক্টৰ মামণি ৰয়ছম গোস্বামী। আচলতে মই তেখেতৰ সেই পুৰণি ঘৰটোলৈকেই গৈ আছোঁ। এয়া মোৰ শাস্ত্ৰীয় সংগীতৰ গুৰু মাননীয়া গৌৰী গোস্বামী বাইদেউৰ ঘৰ। লগতে ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ আমৰাংগাস্থিত এই ঘৰটো। শাস্ত্ৰীয় সংগীতৰ বিশাৰদ নোলোৱালৈকে প্ৰত্যেক ৰবিবাৰে ক্লাছ 5ৰ পৰা মই এই ঘৰটোত সদায় আহিছিলোঁ। এই ঘৰটো, ইয়াৰে মানুহখিনি মোৰ খুব প্ৰিয়। তেওঁলোকৰ আত্মীয়তাই সদায় মোক এই ঘৰটোৰ প্ৰতি আকৰ্ষিত কৰে। এয়া যে দেখিছে আমাৰ প্ৰাপ্তি কোলাত বহি আছে, এয়া মোৰ শাস্ত্ৰীয় সংগীতৰ গুৰু মাননীয়া গৌৰী গোস্বামী বাইদেউ। আৰু ওচৰত তেখেতৰ কন্যা মৈত্ৰেয়ী গোস্বামী। কিমান যে মৰম, কিমান যে আত্মীয়তা তেখেতসকলৰ আমাৰ প্ৰতি, মোৰ প্ৰতি। তেখেতৰ মুখৰ এই হাঁহিটো সদায় যেন ভগৱানে এনেদৰেই ৰাখে, এয়াই মোৰ কামনা। তেখেতসকলৰ এই আলমাৰিটো চাওকচোন, কিমান যে কিতাপ আছে। এই আলমাৰিটো মোৰ খুব প্ৰিয়। সন্ধিয়া তেখেতসকলৰ ঘৰৰ পৰা আমাৰ ঘৰলৈ উভতি আহিলোঁ। আপোনালোকৰ মোৰ বাৰু এই ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাবচোন। লগতে যদি ভাল লাগে লাইক এটা কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।